Hello everyone, Namaskar. Welcome to our channel One But All. Please subscribe, like and share. Thank you. Hello everyone. So in the video আমি চাম set কি হয়. So first point হ'ল set is a collection which is unordered and unindexed. মানে আমাৰ যোনটো set হ'ব তাৰ যোনখিনি elements হ'ব তাৰ কোনো ordering নাথাকিব আৰু unindexed. Unindexed মানে আমি যেনেকৈ list আৰু tupleত index value খিনি use কৰি particular এটা element access কৰিছিলো বা manipulation কৰিছিলো ইয়াত আমি index value কোনো concept নাই. এতিয়া second point to hold no duplicate members মানে আমাৰ যোনটো set হ'ব তাৰ যোনখিনি elements থাকিব সেই elements খিনি same element এটাতকৈ বেছি এবাৰতকৈ বেছি থাকিব নোৱাৰে এতিয়া আমি চাওঁ হা ইয়াক পাইথন কেনেকৈ আমি ইমপ্লিমেন্ট কৰোঁ so এইটো হ'ল আমাৰ পাইথন setত elements খিনি এনেকৈ assign কৰে এতিয়া আমি first element খিনি print কৰোঁ তাৰ কাৰণে print set1 add কৰিলো so এটা কথা ইয়াত notice কৰা যে আমি যেনেকৈ elements খিনি assign কৰিছো যোনটো অৰ্ডাৰিঙত সেই same অৰ্ডাৰিঙত আমি আউটপুটটো পোৱা নাই because ইয়াত কোনো অৰ্ডাৰিং নাথাকে এতিয়া আমি চাওঁ যোনটো আমি unindexed বুলি কৰিছিলো ইয়াত কোনো index value কনসেপ্ট নাথাকে so আমি এইটো টেষ্ট কৰি চাওঁ যদি ইয়াত 1 দিও মানে পাৰ্টিকুলাৰ এটা index value যদি access কৰিবলৈ চাওঁ so ইয়াত error টো কৈছে type error set object does not support indexing মানে ইয়াত কোনো index value কনসেপ্ট নাই এতিয়া suppose আমি নতুন এলিমেন্ট এটা এড কৰিব লাগে তাৰ কাৰণে add element to suppose 95 print karo set1 save korilo run korim so new element ami pai gelo eta suppose ami element eta remove koribo lage kene korim remove 22 suppose 22 to ami remove koribo lage save korilo run korim so 22 to set khonor pora nage hoy gol etia আমি চাম যে পপটো কি কাম কৰে ইয়াত pop সেভ কৰিলো ৰান কৰিলো এতিয়া চাব পাৰা যে পপটো ইয়াত কি কৰিছে যোনটো সেটৰ স্মলেষ্ট এলিমেন্ট হ'ব যোনটো স্মলেষ্ট এলিমেন্ট হ'ব তাক নাইকিয়া কৰি দিয়ে ইয়াত কি কৰিলে 2 টো নাইকিয়া কৰিলে যদি মই ইয়াত 1 এটা ভৰাই দিওঁ তেতিয়া কি হ'ব য'ত ভৰালে হ'ল সাপোজ মই ইয়াত ভৰালো ৰান কৰো ইয়াত চাব পাৰা যে এতিয়া 2 টো আছে 1 টো নাই এতিয়া আমি চাওঁ হা যে ইয়াত আমি সেকেন্ড পইণ্টটো কি কৰিছিলো নো ডুপ্লিকেট মেম্বাৰ্স সো মানে সেম এলিমেন্ট এটাতে বেছি থাকিব নোৱাৰে এটো যদি মই এটা 2 কৰি দিও তাৰছত যদি মই সেটটো প্ৰিন্ট কৰো মই কি পাম সো মই 2 টো এবাৰে পাইছো ইয়াত 2 টো ডাবল কে আহা নাই দুবাৰ আহা নাই এতিয়া ইয়াৰ মই যদি লেন্থটো লিয়াবলৈ যাওঁ লেন্থটো কেনেকৈ লিয়াম তাৰ কাৰণে len সেভ কৰিলো ৰান কৰিম তো চাব পাৰে 7 পাইছো বাট আমি যদি কাউন্ট কৰো ইয়াত 1 2 3 4 5 6 7 8 আমি অ্যাসাইন কৰিছো 8টা বাট যেহেতু 2 টো দুবাৰ আছে হেকাৰণে হি কাউন্ট কৰা নাই আৰু আমি আউটপুটটো 7 পাইছো ইয়াৰ যোনটো লেন্থটো যেতিয়া আমি কাউন্ট কৰিছো সো এইটো ভিডিঅ'ত ইমানখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ